JSK আসাম টাইমছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি প্ৰস্তুত কৰি ওলাইছোঁ সোণাহাটৰ প্ৰতিবেদন। ধুবুৰী জিলাৰ গোলগঞ্জ সমষ্টিৰ অন্তৰ্গত কাছখানা গাঁও পঞ্চায়তৰ একমাত্ৰ বজাৰ হৈছে সোণাহাট বজাৰ। এই সোণাহাট বজাৰখন এবুজি সমস্যাৰে ভৰপূৰ, কিন্তু চৰকাৰ, জিলা প্ৰশাসন, বিধায়ক, জনপ্ৰতিনিধি কোনেও গুৰুত্ব দিয়া নাই এই বজাৰখনৰ উন্নয়নৰ ক্ষেত্ৰত। সকলোৱে পিঠি দি আহিছে এই বজাৰখনক। আমি আপোনালোকক দেখুৱাই আছোঁ, স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে। এয়া ধুবুৰী জিলাৰ অন্তৰ্গত সোণাহাট বজাৰ। সোণাহাট বজাৰখনত সাধাৰণ বৰষুণৰ ফলতেই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। আজি কেইবাবছৰ ধৰি এই কৃত্ৰিম বানপানীৰ ফলত কি খৰাং কাল, কি বাৰিষা কাল, দুয়ো সময়তে বৰষুণ হ'লেই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, যাৰ ফলত সোণাহাট বজাৰত মানুহৰ যাতায়াত কৰাত একেবাৰে অসুবিধাৰ সন্মুখীন হয়। কিনা বেচা কৰাটো দূৰৰ কথা, ৰাইজে চলাচল কৰা একেবাৰে অসম্ভৱ হৈ পৰে। ইয়াৰ লগতে সোণাহাট বজাৰৰ সংযুক্ত একেবাৰে সংলগ্ন 2433 নং সোণাহাট বজাৰ প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়খনত সোণাহাট বজাৰৰ সম্পূৰ্ণ বৰষুণৰ পানীখিনি এই বিদ্যালয়ৰ খেলপথাৰত গৈ জমা হোৱাৰ ফলত ইয়াত বছৰৰ প্ৰায় 10 মাহে ইয়াত কৃত্ৰিম বানপানী হৈয়ে থাকে। কিন্তু এনে কি পৰিতাপৰ বিষয় যে সৰ্বশিক্ষা মিছন অভিযানেও এই বিষয়ে গুৰুত্ব দিয়া নাই। সোণাহাট বজাৰত আৰ্থফিলিং আৰু লগতে ড্ৰেইন নিৰ্মাণ কৰিলে এই কৃত্ৰিম বানপানীৰ সমস্যাটো চিৰস্থায়ীভাৱে সমাধান হ'ব আৰু এই কৃষি প্ৰধান অঞ্চলখনক ৰাইজে সকাহ পাব। কিন্তু পৰিতাপৰ বিষয়, জনপ্ৰতিনিধি, জিলা প্ৰশাসন কোনেও গুৰুত্ব দিয়া নাই। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে সোণাহাট বজাৰ সংলগ্ন 2433 নং সোণাহাট বজাৰ প্ৰাথমিক বিদ্যালয়। এই প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আপোনালোকে চাই আছে পানী আৰু হাঁহ খেলি আছে। কিন্তু পৰিতাপৰ বিষয়, কোনেও কাণ সাৰ দিয়া নাই এই সোণাহাট বজাৰৰ পৰিস্থিতিক লৈ। ব্যৱসায়ী সমিতি, স্থানীয় ৰাইজ, সোণাহাট বজাৰ LP স্কুল কৰ্তৃপক্ষই বাৰ বাৰ দাবী জনোৱাৰ পিছতো আজিলৈকে সৰ্বশিক্ষা মিছন অভিযান বা জিলা প্ৰশাসন, জনপ্ৰতিনিধিয়ে গুৰুত্ব দিয়া নাই। ইয়াৰ সোণাহাট বজাৰৰ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে সোণাহাট বজাৰৰ ভিতৰুৱা অৱস্থা। আমি যি সময়ত ফটো কৰিছোঁ সেই সময়ত পানী নাছিল, কিন্তু এতিয়াই যে পানী চাইছে আপোনালোকে, এয়া সোণাহাট বজাৰ DK ৰোড সংলগ্ন, এয়া সোণাহাট বজাৰৰ SP ৰোড। সোণাহাট বজাৰৰ পৰা ৰহিমউদ্দিন শেখৰ ঘৰলৈকে যোৱা পথটো, এই পথটো ইয়াত এই পথটোৱেদি বহুত যান বাহন চলাচল কৰে, কিন্তু এই পথটো অচল হৈ আছে, কাৰণ বছৰৰ প্ৰায় 10 মাহ সময় এই পথটোত পানী জমা হৈ থাকে কৃত্ৰিম বানপানীৰ ফলত। কিন্তু এই পানীখিনি সোণাহাট বজাৰৰ পৰা কোনো ছাইডলৈ যাবলৈ সুব্যৱস্থা নাই। যদি উপযুক্ত ড্ৰেইনৰ ব্যৱস্থা থাকিল হয়, তেনেহ'লে এই সোণাহাট বজাৰৰ কৃত্ৰিম বানপানীৰ সমস্যাটো একেবাৰে নোহোৱা হ'ল হয়। আপোনালোকে এয়া প্ৰত্যক্ষ কৰিছে SP ৰোড। এই SP ৰোডটোৰ কি অৱস্থা, এইটোত মানুহে চলাচল কৰাই একেবাৰে অপাৰক এই পথটো, কিন্তু এই পথটোত CC ব্লক নিৰ্মাণ কৰাৰ খুবেই প্ৰয়োজন হৈছে। সোণাহাট বজাৰৰ মাজমজিয়াৰ পৰা মধ্য দভৰপুৰ গাঁৱলৈকে, যিটো নেকি ৰহিমউদ্দিন শেখৰ ঘৰলৈকে এই পথটো CC ব্লক পেচিনৰ কাৰণে দাবী জনোৱা হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে বাৰম্বাৰ আমি দাবী জনাইছোঁ, কিন্তু ৰাইজৰ দাবীৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই পঞ্চায়ত প্ৰতিনিধি কি বিধায়ক মহোদয়। কিন্তু এই পথটোদি সদায় কমেও শ যান বাহন চলাচল কৰে, ব্যক্তিগত যান বাহন চলাচল কৰে, কিন্তু এই পথটোৰ কিমান কৰুণ অৱস্থা আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে যে বৰষুণৰ ফলত এই পথটোত খোজকাঢ়ি গ'লেও দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা থাকে। কিমান খাবৰ সৃষ্টি হৈছে, পিছল হৈছে, বোকাৰে লুতুৰি পুতুৰি হৈছে, এই পৰিস্থিতি আপোনালোকে দেখিব পাইছে। কিন্তু জনপ্ৰতিনিধিয়ে এই পথটোৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। সোণাহাট বজাৰৰ ড্ৰেইনৰ নিৰ্মাণৰ কাৰণে আগবাঢ়ি অহা নাই। সোণাহাট বজাৰত আৰ্থফিলিঙৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই। এয়া হৈছে কাছখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত একমাত্ৰ সোণাহাট বজাৰ। সোণাহাট বজাৰৰ গাতে লাগি থকা SP ৰোড আপোনালোকে নিশ্চয় অৱগত কৰিছে। DK ৰোড সংলগ্ন এয়া SP ৰোড, এই যে গাড়ী গৈ আছে DK ৰোড দি, এইখন SP ৰোডৰ এনে কৰুণ অৱস্থা
যে ইয়াত মাছ পুহিব পাৰি আমি এনে অৱস্থা হৈ আছে কাৰণ ইয়াৰ বন্ধা পানীখিনি বাহিৰলৈ যাবৰ কোনো ব্যৱস্থা নাই গতিকে ৰাইজে দাবী জনাইছে সোণাহাটবাসী ৰাইজে সোণাহাট ব্যৱসায়ী সমিতিয়ে দাবী জনাইছে যাতে ইয়াত এটা ড্ৰেইনৰ নিৰ্মাণ কৰি দিয়ে ডিকি ৰোড সংলগ্ন ড্ৰেইনৰ নিৰ্মাণ কৰাৰ ফলত কৃত্ৰিম বানপানীৰ পানীখিনি আৰু এই সোণাহাট বজাৰ এল পি স্কুল খেলপথাৰত জমা হৈ নাথাকিব পানীখিনি বাহিৰলৈ ওলাই যাব ফলত সোণাহাটৰ কৃত্ৰিম বানপানীৰ সমস্যা নোহোৱা হৈ যাব আৰু ৰাইজে সোণাহাট বজাৰ এল পি স্কুল খেলপথাৰত আৰ্ট ফিলিং কৰিবলৈ দাবী জনাইছে ইয়া চাওক সোণাহাট বজাৰ এল পি স্কুলৰ সন্মুখৰ গেটৰ অৱস্থা এই ইয়াতে দি ছাত্ৰ ছাত্ৰীসকলে যাব লাগে কিমান বহুতকাৰে লুতুৰি পুতুৰি খাইছে ভিতৰত পানী জমা হৈ থাকে সকলো সময়তে বহুত অসুবিধা হৈছে সৰু সৰু কণমানিসকলে এই পথেৰে যাব লগা হয় কিন্তু কোনো অৱস্থা নাই ইয়াৰ সোণাহাট বজাৰ এল পি স্কুলৰ খেলপথাৰৰ দৃশ্য ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ প্ৰৱেশ কৰাৰ কোনো উপায় নাই হয়তো কোনো সময়ত মানে সৰু কেঁচুৱাসকলে নিজৰ পেণ্ট খুলি হ'লেও বিদ্যালয়লৈ যাব লগা হয় গতিকে ৰাইজে দাবী জনাইছে সোণাহাট বজাৰ এল পি স্কুল খেলপথাৰত যাতে অতি শীঘ্ৰে আৰ্ট ফিলিং কৰা হয় সোণাহাট বজাৰতো আৰ্ট ফিলিং কৰা হয় আৰু লগতে সোণাহাট বজাৰত ড্ৰেইন নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক তথা বিধায়ক মহোদয়ক দাবী জনাইছে পঞ্চায়ত কৰ্তৃপক্ষক দাবী জনাইছে লগতে সোণাহাট বজাৰৰ গাতে লাগি থকা এছ পি ৰোড ৰহিমউদ্দিন শেখৰ ঘৰলৈকে যোৱা ৰাস্তাটো চি চি ব্লক পেচিং কৰিবলৈ দাবী জনাইছে ৰাইজে প্ৰিয় ভিউৱাৰ্ছ আমাৰ প্ৰতিবেদনবিলাক আৰু মনোগ্ৰাহী কৰি তুলিবলৈ আৰু আমি আপোনাৰ চকুৰ আগৰ সকলো তথ্য যোগান ধৰিবলৈ আমি চেষ্টা কৰি থাকিবলৈ আমাক অনুপ্ৰাণিত কৰিবলৈ আমাৰ ইউটিউবত গৈ JSK আসাম টাইমছ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ প্ৰতিটো তথ্যই বেছি বেছিকৈ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব যাতে আমি আপোনালোকৰ এই প্ৰেৰণাৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰোঁ ইয়া আপোনালোকক স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে সোণাহাট বজাৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰৰ সোণাহাট বজাৰৰ সংলগ্ন পানীৰ অৱস্থা ইয়া কোনো বহিৰাগত পানী অহা নাই সোণাহাট বজাৰৰ গোটেইখিনি বজাৰৰ বৰষুণ হোৱাৰ ফলত যিখিনি পানী সেই পানীখিনি ভাগৰি আহি ইয়াত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় কেতিয়াবা বিদ্যালয় ঘৰতো গৃহত পানী উঠিবলৈ সক্ষম হয় গতিকে ৰাইজে দাবী জনাইছে সৰ্বশিক্ষা মিছন অভিযান কাছখানা গাঁও পঞ্চায়ত কৰ্তৃপক্ষ গোলগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াক দাবী জনাইছে যাতে অতি শীঘ্ৰে সোণাহাটৰ বিষয়ে অলপ দৃষ্টি আকৰ্ষণ কৰে আৰু অলপ কাণসাৰ দি কামখিনি যাতে অতি শীঘ্ৰে কৰি এই কৃত্ৰিম বানপানীৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিবলৈ চেষ্টা কৰে ইয়া সোণাহাটবাসী ৰাইজৰ গোলগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰলৈ বিনম্ৰ অনুৰোধ আপোনালোকে চাইছে সোণাহাট বজাৰ সংলগ্ন সোণাহাট বজাৰ এল পি স্কুল সংলগ্ন এছ পি ৰোড এই পথেদি যান বাহন চলাচল কৰে ব্যক্তিগত যান বাহন চলাচল কৰে কিন্তু যোৱাৰ কোনো সক্ষম নহয় ইয়াত যদি আপুনি খোজকাঢ়ে বহুত পানী এই পানী বছৰৰ বেছিভাগ সময়তে ইয়াত থাকে সাধাৰণ বৰষুণ হ'লেই ইয়াত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু এই পানী সহজতে নুশুকায় গতিকে ৰাইজে দাবী জনাইছে যাতে অতি শীঘ্ৰে এই পথটোত আৰ্ট ফিলিং কৰি চি চি ব্লক নিৰ্মাণ কৰি দিয়ে যেন এয়াই হৈছে এছ পি ৰোডৰ অৱস্থা ৰাইজে অনুৰোধ জনাইছে কৰ্তৃপক্ষক যাতে অতি শীঘ্ৰে সোণাহাটবাসী ৰাইজৰ মনৰ বেদনা উপলব্ধি কৰিব পাৰে আৰু অতি শীঘ্ৰে এই পথটো নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়ে আৰু লগতে সোণাহাট বজাৰত আৰ্ট ফিলিং আৰু পানী যোৱা নালা নিৰ্মাণ কৰি দি সোণাহাটৰ কৃত্ৰিম বানপানীৰ পৰা সোণাহাটবাসী ৰাইজক উপকৃত কৰিবলৈ ৰাইজে অনুৰোধ জনাইছে এয়া আপোনালোকে সোণাহাট বজাৰৰ দৃশ্য দেখিছে এয়া অকল সোণাহাট বজাৰেই নহয় সমগ্ৰ অসমতে এনেকুৱা হেজাৰ হেজাৰ সোণাহাট বজাৰ ওলাব য'ত এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে কিন্তু তেওঁলোকে কোনো মাধ্যম পোৱা নাই বুলি ইয়া প্ৰকাশ হোৱা নাই